নমস্কাৰ সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম ক্লাছ 7ৰ সমাজ বিচিত্ৰাৰ পাঠ 4 দক্ষিণ আফ্ৰিকা। ইয়াত যিমানকেইটা প্ৰশ্নৰ উত্তৰ আছে আমি গোটেইবোৰ আলোচনা কৰিম। ইয়াত মাত্ৰ দুটা অনুশীলনী দিয়া আছে, অনুশীলনী 1 আৰু অনুশীলনী 2। এই গোটেইবোৰ আমি আলোচনা কৰিম, লগতে কোনটো ইম্পৰ্টেণ্ট হয় কোনটো নহয় সেইবোৰো আলোচনা কৰিম। প্ৰথমত আমি অনুশীলনী 1টো আলোচনা কৰোঁ। অনুশীলনী 1ত 3টা সৰু সৰু কুৱেশ্যন দিছে আৰু 2টা ডাঙৰ। মানে 1 নম্বৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াত ক, খ, গ এইবোৰ সৰু হয় অলপ, আৰু 2 আৰু 3 এইটো ডাঙৰ হয়। তো আমি এতিয়া আলোচনা কৰিম 1 নম্বৰৰ ক, দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান? উত্তৰটো হ'ব দক্ষিণ আফ্ৰিকাৰ মাটিকালি প্ৰায় 1.91 লাখ বৰ্গ কিলোমিটাৰ। তাৰপিছত খ নম্বৰ কুৱেশ্যনটো হ'ল হাইভেল্ড মালভূমিখনক কোনখন পৰ্বতমালাই আগুৰি আছে? উত্তৰটো হ'ব হাইভেল্ড মালভূমিখনক ড্ৰাকেনছবাৰ্গ নামৰ পৰ্বতমালাই আগুৰি আছে। তাৰপিছত গ নম্বৰ কুৱেশ্যনটো হ'ল বিগ 5 বুলিলে কি বুজা? উত্তৰটো হ'ব বিগ 5 বুলিলে দক্ষিণ আফ্ৰিকাৰ বন্যপ্ৰাণীত পোৱা 5বিধ আটাইতকৈ শক্তিশালী আৰু চিকাৰী স্তন্যপায়ী প্ৰাণীক বুজায়। সেই প্ৰাণী কেইবিধ হ'ল সিংহ, নাহৰফুটুকী বাঘ, হাতী, গড় আৰু মহ। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হ'ল জোহানেছবাৰ্গক কিয় সোণৰ নগৰ বুলি জনা যায়? উত্তৰটো হ'ব 1886 খ্ৰীষ্টাব্দত জোহানেছবাৰ্গৰ ওচৰত এক বিশাল সোণৰ খনি আৱিষ্কাৰ হৈছিল। এই সোণৰ খনি আৰু সোণৰ ব্যৱসায় বাণিজ্যক কেন্দ্ৰ কৰিয়ে গোটেই চহৰখন গঢ়ি উঠিছিল। সেইবাবে ইয়াক সোণৰ নগৰ বুলি জনা যায়। ইয়াত কিন্তু 2 মাৰ্ক থাকিবই, 2 বা 3 থাকিলে এইখিনি লিখিলে তোমালোকে গোটেই মাৰ্ক পাবা, কিন্তু ইয়াৰ পৰা সৰুকৈ লিখিলে গোটেই মাৰ্ক নাপাবা। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো হ'ল দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। ইয়াত এটা টোকা প্ৰস্তুত কৰিব দিছে, মানে দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত, মানে দক্ষিণ আফ্ৰিকা কেনেকুৱা আছিল সেই বিষয়ে। তো উত্তৰটো হ'ব দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশ অতি বৈচিত্ৰ্যপূৰ্ণ আৰু আকৰ্ষণীয়। দেশখনৰ মাজভাগত প্ৰায় 1200ৰ পৰা 1800 মিটাৰ উচ্চতাৰ এক বিশাল মালভূমি অঞ্চল আছে, যাক হাইভেল্ড বুলি কোৱা হয়। ইয়াৰ পূৰ্ব অংশ ড্ৰাকেনছবাৰ্গ পৰ্বতমালাই আৱৰি আছে। দেশখনত জলসম্পদৰ ভিতৰত অৰেঞ্জ আৰু লিপম্প নদী আটাইতকৈ প্ৰধান। পূব উপকূল অঞ্চল ভাৰতৰ মহাসাগৰৰ ওচৰত হোৱাৰ বাবে জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ, যাৰ বাবে ইয়াত ঘন চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। ইয়াত বিভিন্ন প্ৰকাৰৰ ঘাঁহনি অঞ্চল দেখা যায়, য'ত পৃথিৱীৰ বিখ্যাত বন্যপ্ৰাণীসমূহ সুৰক্ষিত অৱস্থাত পোৱা যায়। এইটোৱে আছিল মানে 3 নম্বৰৰ উত্তৰ, কিন্তু তোমালোকৰ অলপ ডাঙৰ লাগিব পাৰে এই এনচাৰটো। তোমালোকে পঢ়িবা, যিমানখিনি পাৰা লিখিবা। এতিয়া আমি অনুশীলনী 1ৰ কোনটো ইম্পৰ্টেণ্ট হয়? তো ইম্পৰ্টেণ্ট ক'ব গ'লে 1ৰ গোটেইখিনি শিকিবা, গোটেইবোৰ ইম্পৰ্টেণ্ট হয়, কিন্তু তোমালোকে 1ৰ সৰু সৰু কুৱেশ্যন এনচাৰবোৰ শিকিবা আৰু 2 নম্বৰটো শিকিলেই হ'ব। আৰু 3 নম্বৰটো তোমালোকৰ 2 মাৰ্কৰ আহিবও পাৰে। আৰু এই কুৱেশ্যনটো মানে বেছিভাগ তোমালোকক প্ৰজেক্ট বনাব দিলে এইটো দিব পাৰে, মানে প্ৰজেক্টত যে দক্ষিণ আফ্ৰিকাৰ বিষয়ে লিখি ফটো লগোৱা বা দিব পাৰে। তোমালোকে পঢ়ি যাবা ভালকৈ, অলপ অলপ শিকি ল'বা, 2-3টো যদি আহে লিখি ল'বা, আৰু নাহিলে নাই আৰু। এতিয়া আমি অনুশীলনী 2টো আলোচনা কৰিম। ইয়াতো চেম দিয়া আছে, মানে 1 নম্বৰৰ সৰু সৰু 3টা কুৱেশ্যন দিছে আৰু 2 আৰু 3টো অলপ ডাঙৰ হ'ব। তো তোমালোকে 2 আৰু 3টো অলপ অলপ শিকি ল'বা, বেছি ডাঙৰ হ'লে। তো অলপ অলপ শিকি ল'লে কি হ'ব, তোমালোকে মানে এক্সামত গৈ লিখিব পাৰিবা। 2-3 লাইন লিখিলেও তোমালোকক 1 বা 2 মাৰ্ক দিব পাৰে। তো এনেই ব্লেংক ৰাখি নাহিবা, সেইকাৰণে তোমালোকে অলপ শিকি ল'বা, 2-3 লাইন 4 লাইন তোমালোকৰ যিমানখিনি মানে মুখস্থ হয়। 1ৰ ক নম্বৰ কুৱেশ্যনটো হ'ল দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলনক কোনে নেতৃত্ব দিছিল? বৰ্ণবৈষম্য মানে কি? বগা মানুহ আৰু ক'লা মানুহৰ ভিতৰত যি আন্দোলন হৈছিল, তো সেইটোক লৈ কোনে নেতৃত্ব দিছিল? তো উত্তৰটো হ'ব দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলনক নেলছন মেণ্ডেলাই নেতৃত্ব দিছিল। তাৰপিছত খ নম্বৰ কুৱেশ্যনটো হ'ল ওলন্দাজসকলে কেতিয়া কেপ টাউন চহৰত বসতি
স্থাপন কৰিছিল? উত্তৰটো হ'ব ওলন্দাজসকলে 1652 খ্ৰীষ্টাব্দত কেপ টাউন চহৰত বসতি স্থাপন কৰিছিল। তাৰপিছত গ নম্বৰ কুৱেশ্যনটো হ'ল আফ্ৰিকাৰ নেশ্যনেল কংগ্ৰেছ কি? উত্তৰটো হ'ব আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ হৈছে দক্ষিণ আফ্ৰিকাৰ এটা প্ৰধান ৰাজনৈতিক দল আৰু জাতীয় মুক্তি আন্দোলন। এই দলটোৱে দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলনৰ মূল নেতৃত্ব বহন কৰিছিল। এইটো আছিল গ নম্বৰৰ উত্তৰ। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 2 নম্বৰ কুৱেশ্যনটো হ'ল দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলন কিয় গঢ়ি উঠিছিল? তো উত্তৰটো হ'ব দক্ষিণ আফ্ৰিকাত সংখ্যাগুৰু কৃষ্ণাংগ মানে হ'ল কলা ছাল মানে কলা মানুহ, খিলঞ্জীয়া লোকসকলৰ ওপৰত সংখ্যালঘু শ্বেতাংগ মানে বগা মানুহ মানে বগা ছাল লিখা আছে ইয়াত ব্ৰেকেটত। তাৰপিছত ইউৰোপীয় চৰকাৰে চলোৱা তীব্ৰ শোষণ আৰু আনুমানিক বৈষম্যৰ বাবে এই আন্দোলন গঢ়ি উঠিছিল। মানে ইউৰোপৰ বগা মানুহে কলা মানুহৰ মানে ওপৰত অত্যাচাৰ কৰিছিল। তাৰপিছত শ্বেতাংগ চৰকাৰে আইনভাৱে বৰ্ণবৈষম্য নীতি প্ৰয়োগ কৰি কৃষ্ণাংগ লোকসকলক সকলো ধৰণৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰিছিল। মানে বগাসকলে কলা মানুহসকলক সকলো বিষয়ৰ পৰা বঞ্চিত কৰিছিল। তাৰপিছত নিজৰ দেশতে দাসৰ দৰে জীৱন কটাবলগীয়া হোৱা এই অন্যায় আৰু বৰ্ণবাদৰ বিৰুদ্ধে কৃষ্ণাংগ লোকসকলে একত্ৰিত হৈ বৰ্ণবৈষম্য বিৰোধী আন্দোলন গঢ়ি তুলিছিল। এইটোৱে আছিল 2 নম্বৰৰ উত্তৰ। তোমালোকে বুজি পাইছা? এইটো মানে ভালকৈ লিখিবা, এইটো আহিব পাৰে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। তোমালোকে ভালদৰে পঢ়িবা এইটো। ইমান ডাঙৰো নহয়, অলপ পঢ়িলেই তোমালোকে পাৰিবা। তাৰপিছত 3 নম্বৰ কুৱেশ্যন হ'ল নেলছন মেণ্ডেলাৰ বিষয়ে এটি চমু টকা লিখা। উত্তৰটো হ'ব নেলছন মেণ্ডেলা আছিল দক্ষিণ আফ্ৰিকাৰ বৰ্ণবৈষম্যবাদ বিৰোধী আন্দোলনৰ এজন মহান নেতা আছিল। আন্দোলনৰ বাবে 1962 চনত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছিল। 1990 চনৰ 11 ফেব্ৰুৱাৰীত তেওঁ কাৰাগাৰৰ পৰা মুক্তি পায়। তেওঁৰ নেতৃত্বত 1994 চনত বৰ্ণবৈষম্যৰ অন্ত পৰে আৰু দক্ষিণ আফ্ৰিকাত সকলো জাতিৰ লোক মিলি নতুন চৰকাৰ গঠন কৰে। এতিয়া আমি আলোচনা কৰিম অনুশীলনী 2ত কোনটো ইম্পৰ্টেণ্ট হয়। তোমালোকে 1ৰ গোটেইখিনি পঢ়িবা, কাৰণ 1ৰ ক, খ, গ এইবিলাক অলপ সৰু হয় সেইকাৰণে। আৰু 2 নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট, মই আগতে কৈছোঁ 2 নম্বৰটো শিকিবাই, আৰু 3 নম্বৰটো অলপ পঢ়ি ল'বা। মই কোনটো দিম, গোটেই বৰ ইম্পৰ্টেণ্ট হয়। তোমালোকে অলপ ডাঙৰকেইটা পঢ়ি ল'বা আৰু সৰুকেইটা পঢ়িবা। ডাঙৰকেইটা ইমানো মুখস্থ কৰিব নালাগে, 3-4 লাইনমান পঢ়ি ল'বা তোমালোকে, যাতে এক্সামত আহিলে তোমালোকে লিখিব পাৰা। 2 আৰু 3টো অলপ পঢ়ি ল'বা, ঠিক আছে? আৰু তোমালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে এটা লাইক, কমেণ্ট দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।